হেল্ল' এভৰিৱান, মোৰ আন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া সন্ধিয়া সময়ত মই বাহিৰলৈ যাবলৈ বুলি ওলাইছোঁ আৰু আজি মই অকলে আহিছোঁ, লগৰজনীক অনা নাই আৰু তাইৰ লগতনো কিয় অহা নাই আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। আৰু যিটো কাৰণত মই গৈছিলোঁ বাহিৰত সেইটো ইয়াৰ পৰা লৈ ল'লোঁ আৰু লৈ কিনে চিধাই ৰুমলৈ বুলি আহিলোঁ, যিহেতু বিশেষ একো আৰু কাম নাছিল সেইবাবে এয়া লৈ কিনে ডাইৰেক্ট ৰুমলৈ আহিলোঁ। আৰু এয়া ৰাতি 12টা বজাত, মানে 6 ঘণ্টা পাছত। আচলতে মোৰ ৰুমমেটজনীৰ বাৰ্থডে আছিলে, সেইবাবে তাইৰ বিশেষ দিনটোত অকণমান বিশেষ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে তাইলৈ জন্মদিনৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভালে থাকক তাই সদায়, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু এনেদৰে অকণমান দুয়োজনীয়ে ধেমালি কৰিলোঁ আৰু এনেদৰে বাৰ্থডে চেলিব্ৰেট কৰাৰ চাগে এইটোৱে লাষ্ট বাৰ্থডে হ'ব দুয়োজনীৰে একেলগে, কিয়নো যিহেতু এক্সাম শেষেই হ'ল আৰু দুয়োজনীয়ে নিজৰ ঘৰলৈ যাব লাগিব। 3 বছৰ একেলগে এনেদৰে অতিক্ৰম কৰিলোঁ আৰু সেইবাবে অকণমান বেয়াও লাগিছে, কিন্তু উপায়তো নাই, যাব লাগিবই। আৰু অকণমান সময় এনেদৰেই দুয়োজনীয়ে, তাৰপাছত এয়া মই তাইক কিনো গিফ্ট দিলোঁ আপোনালোকে চাওকচোন। আচলতে উপহাৰ বুলি ক'লে সৰুৱে হওক ডাঙৰে হওক সেইটো বহুত মৰমত দিয়া যায় আৰু তাইক মই এয়া দুয়োজনীৰে লগ হৈ থকা এখন ফটো গিফ্ট কৰিছিলোঁ, যাতে আজীৱন থাকি যায়। আৰু কাপোৰ চাপোৰ গিফ্ট দিলে বাৰু তাই পিন্ধি পেলাই দিব, কিন্তু ফটোখন চিৰদিনৰ বাবে থাকি যাব, সেইবাবে মোৰ মাইণ্ডত এইটোৱে আহিলে আৰু ফটো এখন গিফ্ট দি দিলোঁ। আচলতে মই ফটো উপহাৰ দি খুব বেছি ভালেই পাওঁ। আৰু আজিৰ মিনি ব্লগটো এইখিনিয়ে আছিল, বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ এভৰিৱান।